ফ্ৰেণ্ডছ আজি বহুত গৰম কি কওঁ কেনেকুৱা লাগিছে ঘৰতে আছোঁ ওলাই যাবলৈও বৰ কিবা লাগিছে গৰমৰ কাৰণে আৰু কি কৰোঁ কি নকৰোঁ লাগিছিলে কিবা এটা কৰিব লাগিব এনে থাকি বৰ ভাল লগা নাছিলে সেয়েহে বাঁহ গছৰ তলত বহি আছোঁ তাৰপিছত ওচৰত বাঁহ এডাল কাটি থোৱা আছিলে সেইকাৰণে কিবা এটা বনাওঁ বুলি ভাবিছোঁ আৰু কি বনাওঁ চাওকচোন এই মিটাৰ চিটাৰ আনি লৈছোঁ ঘৰত আছে কামটো কৰোঁ আৰু চাই যাব 3.5 এইটো 3.5 ফুট এই গাঁঠিবিলাক মাৰিব লাগিব সমানকৈ লগে লগে ফালিয়ে দিছোঁ কোমলীয়া বাঁহ গতিকে শুকান বাঁহ হ'ব লাগে একচুৱেলি তো এতিয়া লেলি যাব এই গৰম উঠি গৈছেগৈ কিনো দেখাম আৰু এইবোৰকে কৰি আছোঁ গৰমত কামবোৰ কৰি থাকিলে আচলতে গৰমটো গম পোৱা নাযায় গতিকে মোৰ প্ৰয়োজনীয় বস্তুখিনি হৈ গ'ল এতিয়া আৰু এতিয়া বাকী কামখিনি কৰোঁ আহক গতিকে এইখিনি কাম আগবাঢ়িলোঁ এতিয়া ড্ৰিল লাগিব ড্ৰিল মেচিন যিহেতু বাঁহ ফাটি যাব পাৰে নহ'লে সেইকাৰণে ড্ৰিল হ'লে স্কুপ লৈছোঁ স্কুপ ল'লে টাইট হৈ যায় তো এনেকৈ আৰু আগবাঢ়ি যাম স্কুপ যথেষ্ট লাগে ইয়াতে টাইট হৈ গ'ল এতিয়া এনেকৈ গোটেইখিনি মাৰি যাব লাগিব আপোনালোকে চাই গৈ থাকিব দেখোন টাইম পাছ কৰি পেলাই কামটো উলিয়াই লৈছিলোঁ কৰি চাম বুলি পেলাই কিন্তু মইহে হলঠেকত পৰিলোঁ গৰমত যিটো বনাব লাগে বনাবতো লাগিবই আপোনালোকে দেখাব লাগিব এয়া আৰু সৰু বস্তু এটা বনাই চাইছিলোঁ এয়া মোৰ বস্তুকেইটা হৈ গ'ল আপোনালোকক প্ৰথম কটাৰ পৰা এতিয়া লগাই চাইছোঁ চাওঁ বেটা চাওঁ এইটো মই তোমাক সেইটো বনাই দিওঁ আৰু এতিয়া কি হয় আপুনি চাওক দুটা বস্তুহে আছিলে একদম চিম্পুল বস্তু এতিয়া মই এইফালে দেখাই দিছোঁ বেটা এইফালে চাওঁচোন ল'ৰাটো বৰ আমনি কৰে ভালকৈ দেখা এইটো চাওক এয়া হৈ গ'ল আৰামছে কি দিয়া বেটা বহা
বহা এয়াই আছিল আজি দিনটো টাইম পাছ কৰিলোঁ কিবা এটা শিকিলোঁ বনাই চালোঁ এতিয়া মই বহি চাওঁ এনেকৈ শুবলৈ হ'ব আৰু জোতা আছোঁ কেনেকুৱা লাগিছে ক'ব বহুতে টাইট হ'ল চাহ বেটা নাম আছে মই এইটো উঠি দেখাওঁ চাওঁ তোমালোকৰ পৰা এয়া চাওক মই বৰ্তমান 75 কেজি আছোঁ উঠাই দিছে আৰু ল'ৰাটো উঠিছে 15 কেজি গতিকে টাইট আছে বনাই চালোঁ চিম্পল নেক্সট বাৰ অলপ আৰু ধুনীয়াকৈ বনাম ইমানখিনি লেতেৰা হ'ল চাওক কষ্ট কৰিলোঁ বহুতখিনি কষ্ট কৰিলোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাৰিলে আৰু মোৰ পৰা চাব লাগে বুলি নকওঁ তথাপিও যদি বনাব ইচ্ছা যায় চাই চাব খুব ধুনীয়া এতিয়া এনেকৈ বাঁহ গছৰ তলত বহিম সেইফালে চাই দেচোন হাই কৈ দিয়া কেনেকুৱা লাগিছে কৈ দিয়া এইফালে চাই দিয়া মোক কেমেৰাটো ফালে এইটোৱে আছিল আজি বনোৱা মই আৰাম চকীখন মন যায় কেতিয়াবা বহিবলৈ আৰু এইটো মই বনাইছোঁ প্ৰায় 130 ডিগ্ৰীমান হ'ব বনালোঁ মেলিলোঁ আৰাম কৰিছোঁ বহিছোঁ খুব মজা এনেকৈ বহিবৰ কাৰণে বনাইছোঁ এনেকৈ বহিম কেনেকুৱা লাগিছে জনাব দেই